আৰু এয়া আমি মন্দিৰৰ পৰা উভতি আহোঁতে মিঠা দৈ লৈ আহিছিলোঁ আৰু মিঠা দৈখিনি খাই ল'লোঁ। এইফালে আমাৰ কেকটোও লৈ আহিলোঁ আৰু একেলগে কেক আনি আমি কেকটো কাটিলোঁ। চাবৰাই কেক কাটিবৰ মম নুমাবই পাহৰিব, মই কওঁতেহে নুমাই দিলে কি হ'ব। এয়া আমি তিনিটাই কেক কাটিং কৰিলোঁ। এফালে মানে ৰুমৰ বৰমাহঁত নাই, তেওঁলোক গুৱাহাটীত গৈছিলে, আহি পোৱা নাই, শিৱৰাত্ৰিৰ বাবে গৈছিলে আৰু আহি পাওঁতে দেৰি হ'ব, সেইবাবে আমিয়ে কাটিলোঁ, আমি তিনিওটাই। আৰু এটা ভিডিঅ'ত দেখুওৱাৰ সম্ভৱ নহয় কাৰণে শ্বৰ্ট ভিডিঅ' যিহেতু, সেইবাবে আকৌ দুটা ভিডিঅ' দিব লগা হ'ল। এইটো হ'ল কেকৰ কাটিং আৰু সেইফালে আমি মন্দিৰত যোৱা ভিডিঅ'টো দিলোঁ আৰু এয়া আমাৰ এনেকৈ বাৰ্থডে উইচ পালন কৰিলোঁ। আৰু এইফালে বাৰ্থডে বুলি আমাৰ বিশেষ একো আজি বনোৱা নাই আৰু এইফালে শিৱৰাত্ৰি যিহেতু সেইকাৰণে ভেজ বনাইছোঁ। এইফালে মই বনালোঁ পনীৰৰ অকণমান তৰকাৰী বনাইছোঁ আৰু এইফালে আলু, বিন, মটৰ ভাজি, চালাড।